প্ৰথমে ঢেকীয়াখিনি সৰু সৰুকৈ কাটি কঁঠাল গুটিকেইটা গুচাই এতিয়া এখন কেৰাহী গেছৰ ওপৰত দি গৰম কৰি অলপ পানী ঢালি ভালদৰে উতলাই ল'ব লাগে পানীখিনি। এতিয়া এই উতলা পানীখিনিত সৰু সৰুকৈ কাটি থোৱা ঢেকীয়াখিনি দি দিম। তাতে গুচাই থোৱা কঁঠাল গুটিকেইটাও দি দিম। এতিয়া এইখিনি গোটেইখিনি ভালদৰে লৰাই ল'ব লাগিব দেই। গোটেইখিনি আমি ভালদৰে লৰাই ল'ম। এতিয়া নিমখ দিব লাগিব। মই 1 চামুচতকৈ অলপমান বেছি দিছোঁ, আপোনালোকে সোৱাদ অনুসৰি দিব। তাৰপিছত ভালদৰে আকৌ লৰাব লাগিব। লৰাই এতিয়া ঢাকন মাৰি 2 মিনিটমানৰ কাৰণে সিজিবলৈ। এতিয়া ঢাকনিখন আঁতৰাই গোটেইখিনি অলপ ভালদৰে আমি লৰাই দিম। যিহেতুকে গেছটো বহুত ডাঙৰকৈ দিব লাগে, ডাঙৰকৈ দিয়াৰ বাবে এতিয়া দেখিছেনে বক বককৈ উতলিছে। এতিয়া মই গোটেইখিনি ভালদৰে লৰাই ল'ম এবাৰ, লৈ পুনৰ গেছটো ডাঙৰকৈ দি ঢাকন দি 2 মিনিটৰ কাৰণে সিজিব দিম। এতিয়া আমি ঢাকনিখন আঁতৰাই দেখিছোঁ ন উতলি আছে। এতিয়া আমি তাত আৰু অলপ পানী দি ভালদৰে লৰাই দিব লাগিব। এতিয়া পুনৰ ঢাকি দিব লাগিব। এতিয়া ঢাকনিখন আঁতৰাই দেখিছে ন উতলি আছে তৰকাৰীখিনি। এতিয়া আমি তাতে এই ঔটেঙা যে লৈছিলোঁ সেইখিনি কাটি থৈছিলোঁ নহয়, এতিয়া আমি সেইখিনি এই উতলা শাকখিনিত দি দিম। আৰু লগতে এই ঔটেঙাখিনি দি আমি লৰাই ল'ম। আৰু তাতে কেঁচা জলকীয়াকেইটা কাটি থোৱা দি দিম। এতিয়া এইখিনি ভালদৰে লৰাই আমি লৰাই দিম গোটেইখিনি মিহলাই লৈ পুনৰ গেছটো ডাঙৰ কৰি ঢাকন দি দিম। এতিয়া আমি ঢাকনিখন আঁতৰাই দেখিছে নহয় ঔটেঙা ঢেকীয়া আৰু কঁঠাল গুটি বক বককৈ উতলিছে। এতিয়া আমি হেতাখনে লাহেকৈ চালে দেখা পাম যে ঔটেঙা সিজিছেই প্ৰায়। এনেকৈ চালে দেখা যাব, দেখিছে ন ঔটেঙা সিজিছেই, কঁঠাল গুটিও সিজিলে। এতিয়া আমি মানে প্ৰায় হৈছেগৈ আৰু, যিহেতুকে আমি বইল তৰকাৰী বনাইছোঁ। এতিয়া ইয়াতে মাছ দিব পৰা হৈছেগৈ। এতিয়া আমি কি কৰিম, এই বাছি থোৱা মাছখিনি, আধা পোৱা মাছ লৈছিলোঁ যে সেইখিনি ইয়াতে দি দিম। আমি কিন্তু মাছখিনি ফ্ৰাই কৰিব নালাগে দেই। ইয়াত তেল নিদিয়াকৈ এই তৰকাৰীখন বনাইছোঁ, আগতে আমাৰ আইতাহঁতে বনোৱাৰ নিচিনাকৈ। গৰমত এনেকুৱা তৰকাৰী খালে স্বাস্থ্যৰ কাৰণেও ভাল। এতিয়া আমি মাছখিনি দি ভালদৰে লৰাই পুনৰ ঢাকন দি গেছটো ডাঙৰকৈ দি সিজিবলৈ দিম। তাৰপিছত আমাৰ তৰকাৰী ৰেডি হৈ যাব। এতিয়া ঢাকনিখন আঁতৰাই দেখিছে নহয় আমাৰ তৰকাৰী হৈ গৈছে। এতিয়া নমাই পৰিৱেশন কৰিব পৰা হ'ব। আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। আৰু তৰকাৰীখন এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব। কেনে পালে মোক কমেণ্ট বক্সত জনাব। আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব দেই। আপোনালোকলৈ ধন্যবাদ থাকিল।